এভৰিৱান জব এডুকেশ্যন চেনেলত আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে হেল্থ ডিপাৰ্টমেণ্টৰ সকলোৰে আলোচনা DSS, DME, DSS, FW আৰু আয়ুষৰ গেট 3 পৰীক্ষাৰ তাৰিখ কেতিয়া ঘোষণা কৰিব আৰু আপোনালোকৰ মাজত সকলোখিনি ডিটেইলছ দেখুৱাম কেতিয়া পাতিব আৰু লগতে সকলোখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিম A to Z। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু লগতে ইয়াতে উল্লেখ কৰিছে গেট 4 যিটো এক্সাম হয় 4 ছেপ্টেম্বৰত আপোনালোকৰ এক্সামটো ফিক্সড হয়। ডাইৰেক্ট ডেটটো দিছে যে 4 ছেপ্টেম্বৰতে আপোনালোকৰ এক্সামটো হ'ব বুলি সকলোখিনি ইয়াতে ডিটেইলছ আলোচনা কৰি দিছে। বলকচোন তেতিয়া আমি সকলোখিনি আলোচনা কৰোঁ ডিটেইলছত আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অল কৰি থ'ব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যিসকলে আশা কৰি আছে। আৰু লগতে আপোনালোকে যিসকলে গেট 3 টেকনিকেল এক্সাম দিছিলে টেকনিকেলৰ এক্সাম ৰিজাল্টৰ সকলোবিলাক খবৰ পাবলৈ হ'লে আমাৰ চেনেলটো জইন হৈ থাকিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'ব। তাত সকলোখিনি কুৱেশ্যন আনচাৰ পৰীক্ষাৰ বাবে ডিছকাছ কৰা হয় আৰু সকলোকে মেছেজ ৰিপ্লাই দিবলৈ সুবিধা দিয়া হয়। তাত সকলোৱে ডিছকাছ কৰে কুৱেশ্যন আনচাৰ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোখিনি আপোনালোকৰ মাজত মই ডিটেইলছ দেখুৱাম। তাৰ আগতে আপোনালোকৰ মাজত কিছুমান কথা কওঁ, কাৰণ আমাৰ যিখিনি হেল্থ ডিপাৰ্টমেণ্টৰ এক্সাম আছিলে গেট 4 এক্সাম এতিয়ালৈকে 3বাৰ, অৰ্থাৎ এই নতুন তাৰিখটোৰ সৈতে 4বাৰ হ'ব। এতিয়ালৈকে 3বাৰ পষ্টপন নটিছ আহিলে আৰু সেই পষ্টপন নটিছ কি কাৰণে আহিলে আপোনালোকে জনাটো উচিত। কাৰণ চাওক, যিহেতু বানপানী সমস্যা হয় সেইটো কথা হয়, আপোনালোকে নিশ্চয় জানে, তাত নটিছতো প্ৰকাশ কৰিছে। কিন্তু যিখিনি গেট 4 এক্সাম তাৰিখ আলোচনা কৰিছিলে সেই তাৰিখখিনি লগতে সকলোখিনি ডেট আগতীয়াকৈ যিবিলাক এক্সাম হ'ব লগা আছিলে সেই এক্সামবিলাকৰ ফিক্স ডেট আছিলে। সেইকাৰণে ইতিমধ্যে 3বাৰকৈ আপোনালোকৰ যিটো পষ্টপন নটিছ প্ৰকাশ কৰিব লগা হ'ল। আগতে যিবিলাক নটিছ প্ৰকাশ কৰিছিলে বেলেগ ডিপাৰ্টমেণ্টৰ যিবিলাক জবৰ কাৰণে ৰিটেন এক্সাম হ'ব লগা আছিলে সেই এক্সামবিলাকৰ নটিছত প্ৰকাশ কৰিছিলে যে এক্সামটো দেওবাৰ দিনাখন বেলেগ এটা তাৰিখত অৰ্থাৎ এক্সাম হ'ব বুলি। সেই তাৰিখখিনি আছাম ডাইৰেক্ট যিখিনি হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামৰ লগত ছেম আছিলে আৰু সেইবাবে হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামখিনি হটাই পিনে 3বাৰকৈ পষ্টপন নটিছ হটাব লগা হ'ল। আৰু লগতে যিটো বানপানী সমস্যা আছিলে বানপানী সমস্যাৰ কাৰণেও পষ্টপনৰ নটিছ প্ৰকাশ কৰিব লগা হৈছিলে। যিহেতু সকলোখিনি ডিপাৰ্টমেণ্টৰ এক্সাম একেটা তাৰিখতে পাতিব নোৱাৰে, সেইবাবে হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামটো 1 লাখ জব হয় আৰু এক্সট্ৰাকৈ পাতিব আৰু আপোনালোকৰ মাজত 4 ছেপ্টেম্বৰ বুলি ডেটটো ফিক্স কৰিলে। আৰু গেট 3 পৰীক্ষা তাৰিখ আপোনালোকৰ কেতিয়া হ'ব বলকচোন তেতিয়াহ'লে আৰম্ভ কৰোঁ। সকলোখিনি আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক 4 ছেপ্টেম্বৰত হ'ব আৰু তাৰ পিছতে এই পৰীক্ষা হোৱাৰ পিছতে আমাৰ তৃতীয় বৰ্গৰবিলাক আমি চেষ্টা কৰিম সেই মাহৰ ভিতৰত শেষত বা তাৰ পিছতে, কাৰণ এতিয়া ৰাজ্যখনত বহুত পৰীক্ষা ইতিমধ্যে বেলেগ বেলেগ ডেটত হৈ আছে। সেইকাৰণে আমি ডেটবিলাক ডিষ্ট্ৰিক্টবিলাকৰ পৰা পাব পৰা নাই, পিছুৱাই গৈছে। বানপানীৰ কাৰণে কিছু পিছুৱালে। গতিকে আমি আশা কৰিছোঁ থাৰ্ড গ্ৰেডবিলাক আমি ফ'ৰ্থ গ্ৰেড হোৱাৰ কিছুদিন পিছতে পাতিব পাৰিম। ইতিমধ্যে আপোনালোকে এই ভিডিঅ' ক্লিপটোৰ পৰা গম পালে যে মন্ত্ৰীজনে কি ক'লে আপোনালোকৰ মাজত, আৰু লগতে আপোনালোকে আশা কৰিব পাৰে যেতিয়া আপোনালোকৰ গেট 4 এক্সাম হ'ব তেতিয়াই তাৰ পাছতে আপোনালোকৰ গেট 3 পৰীক্ষাৰ তাৰিখটো ঘোষণা কৰিব, বেছিদিন নকৰে। আৰু আপোনালোকে যিসকলে টেকনিকেলৰ এক্সাম দি থৈ দিছিলে সেই টেকনিকেলৰ ৰিজাল্টটো খুব সোনকালে আহিব। যেতিয়া আমাৰ গেট 4 এক্সামটো কমপ্লিট হ'ব আৰু ফিক্স ডেট মতে এক্সামটো হ'ব যেতিয়া 4 ছেপ্টেম্বৰত, তেতিয়া আপোনালোকে আশা কৰিব পাৰিব গেট 3 যিটো পৰীক্ষা হ'ব লগা আছে নন টেকনিকেলৰ পষ্টৰ কাৰণে সেইখিনিও আপোনালোকৰ পৰীক্ষা হ'ব, লগতে টেকনিকেলৰ যিটো ৰিজাল্ট হয় সেইটো প্ৰকাশ কৰিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।